এই দৃশ্য চেঙাৰ 17 নং খোলাবান্ধা জিলা পৰিষদৰ 87 নং আলুপতি মাজৰ চৰগাঁও পঞ্চায়তৰ 17 নং খোলাবান্ধা জিলা পৰিষদৰ অন্তৰ্গত 87 নং আলুপতি মাজৰ চৰগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নুৰ মহম্মদ আলীৰ বাইক ৰেলীৰে জোৰদাৰ নিৰ্বাচনী শক্তি প্ৰদৰ্শন চেঙাৰ আলুপতি মাজৰ চৰগাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নুৰ মহম্মদ আলীৰ বিশাল নিৰ্বাচনী বাইক ৰেলীত মুখৰিত দক্ষিণ বৰপেটাৰ চৰাঞ্চল বাইক ৰেলীখনত প্ৰায় 1000ৰো অধিক ভোটাৰ ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতি পৰিলক্ষিত হয় সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত AIUDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিলে তেওঁ শিক্ষাৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে আজি আমাৰ 87 নং আলুপতি মাজৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মনোনীত AIUDF দলৰ মনোনীত প্ৰাৰ্থী নুৰ মহম্মদ আলী সাহেবৰ আজি বাইক ৰেলী আমি নথৈ আনন্দিত হৈছোঁ নথৈ উৎফুল্লিত হৈছোঁ আমাৰ বিভিন্ন সাইটৰ পৰা চাৰিওফালৰ পৰা আমাৰ ইয়াতে আজি খেতিয়ামাৰী আঞ্চলিক ঈদগাহ ময়দানত মানুহ ভিৰ কৰিছে আপোনালোকে দেখাই দিছে যথেষ্ট মানুহ আহিছে হিলদল ভাঙি গৰমত নেওচি মানুহ উৎফুল্লিত হৈ আহিছে এইটো চাই আমি অনুমান কৰিব পাৰিছোঁ আজি আমি নিশ্চিতভাৱে ক'ব পাৰিছোঁ আলুপতি মাজৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত প্ৰাৰ্থী নুৰ মহম্মদ আলী চাহাব নিশ্চয় জিকিব মানুহৰ আশীৰ্বাদ আছে আপোনালোকে আশীৰ্বাদ কৰিব আল্লাহৰ ওচৰত আমি দোৱা মাগিছোঁ যাতে এইবাৰ ইলেকশ্যনত 8 তাৰিখৰ ইলেকশ্যনত নুৰ মহম্মদ আলী চাহাবৰ পক্ষে ৰাইজে ভোটদান কৰে এই আশা আমাৰ মাজত আহিছে আৰু আমি দাঁতি ক'ব পাৰোঁ আজি আমি নিশ্চিতভাৱে ৰাইজৰ উপস্থিতি চাই গম পাইছোঁ যে আমাৰ জয়টো এইবাৰ নিশ্চিত হ'ব প্ৰথমে মই আলুপতি মাজৰ গাঁও পঞ্চায়তৰ সকলো ভোটাৰ ৰাইজক সালাম জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আলুপতি মাজৰ গাঁও পঞ্চায়তৰ 4টা গাঁও আছে কালাইদা আলুপতি নিশানচৰ মাজত এই 4টা গাঁৱৰ সকলো ভোটাৰ ৰাইজক মই অনুৰোধ জনাওঁ আপোনালোকে গ্ৰামৰ কোনো ভেদাভেদ নকৰি জাতি ধৰ্ম বৰ্ণ বুলি কোনো ভেদাভেদ নকৰি কংগ্ৰেছ UDF AJP BJP বুলি কোনো ভেদাভেদ নকৰি আমি এক দিলে এক মনে এক প্ৰাণে যাতে নুৰ মহম্মদ আলীক তলা চাবিৰ ভোট দিওঁ আৰু এইবাৰ যাতে তেওঁক আমাৰ সেৱা কৰাৰ কাৰণে সুযোগ দিওঁ এই আমাৰ গোটেই অঞ্চলবাসী ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আপোনালোকে দয়া কৰি নুৰ মহম্মদ আলীৰ ভিক্ষাটো আপোনালোকে কবুল কৰে আল্লাহ যাতে কবুল কৰে আৰু আপোনালোকে যাতে নুৰ মহম্মদ আলীক ভোট দি বিপুল ভোটত জয় কৰি আমাৰ আপোনালোকৰ সেৱা কৰাৰ জন্য সুযোগ দিয়ে